হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মই অন্য এটা মিনি ব্লগলৈ। আজি ব্লগটো হৈছে মন্দিৰ বিশেষ। কথাটো এনেকুৱা, এইফালে মোৰ মা আৰু মই আহি আছোঁ আমাৰ নগাঁও টাউনত থকা হনুমান মন্দিৰত। এইখিনিতে কথা এটা কৈ থওঁ, আপোনালোকে মোৰ ব্লগবোৰ চাই কিন্তু লাইক কমেণ্ট নকৰে। লাইক কমেণ্ট কৰি যাব আৰু ইনষ্টাত চালে ফ'ল' কৰি দিব আৰু ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এইভাগেই হৈছে আমাৰ নগাঁও নেহেৰুবালিৰ ওচৰত থকা হনুমান মন্দিৰ ভাগ। এইফালে আমি হনুমান বাবাৰ পূজাৰ কাৰণে আমি চাকি ধূপ আৰু তেখেতৰ বস্তু কিছুমান আমি লৈ পেলাই মন্দিৰৰ অভিমুখে যাত্ৰা কৰিলোঁ। অ' মাই গড, কি ধুনীয়া পৰিৱেশ। আপোনালোকে যদি নেহেৰুবালিলৈ আহিছে তেনেহ'লে হনুমান মন্দিৰ ভাগত সোমাই যাব এপাক। মন্দিৰৰ ভিতৰত চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা নাই কৰা, সেইটো কাৰণে আমি বাহিৰতে জ্বলাই কৰি ল'লোঁ। আৰু এয়াই হৈছে আমাৰ নেহেৰুবালিত থকা হনুমান মন্দিৰৰ হনুমান বাবা ভাগ। হনুমান বাবাৰ ওচৰত সেৱা কৰি ল'লোঁ। এতিয়া আমি গৈ আছোঁ অন্য এটা মন্দিৰলৈ। গাইজ, মই কৈছিলোঁৱে নহয়, আজিৰ ভিডিঅ'টো হৈছে মন্দিৰ বিশেষ। এই মন্দিৰ ভাগ অৱস্থিত আমাৰ নগাঁও জিলাৰ সদৰ থানাৰ মুখতে থকা নগাঁও ব্যৱসায়ী পূজা মণ্ডপ সমিতিৰ। মন্দিৰ ভাগ স্থাপিত হৈছিলে 1969 চনৰ 9 অক্টোবৰ তাৰিখে। আৰু এইফালে এয়া হৈছে মন্দিৰৰ মূৰ্তি ভাগ। আৰু বহুত সময় ৰোৱাৰ পিছত আমিও এয়া ঘৰৰ অভিমুখে যাত্ৰা কৰিলোঁ। ৰ'ব ভিডিঅ'টো ইমানতে শেষ হোৱা নাই। এতিয়া মই আহিছোঁ আমাৰ নামৰ দলৰ এজন দাদাৰ ঘৰলৈ। কথাটো এনেকুৱা, দাদাজনৰ আইতাক ঢুকাইছিলে আৰু সেইবাবে আমি গোটেই গ্ৰুপটো মিলি পেলাই তেখেতসকলৰ খবৰ ল'বলৈ আহিছিলোঁ। অলপ সময় ৰোৱাৰ পিছতে আমাক এয়া খাবলৈ দিলে তেওঁলোকে, আৰু খাই কৰি নৰখি আমিও ঘৰৰ অভিমুখে যাত্ৰা কৰিলোঁ। আৰু ময়ো ঘৰলৈ আহিলোঁ। আপোনালোকক কওঁ যে ভিডিঅ'বোৰ চাই পেলাই যদি ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব।